নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও শুই ভালে আছোঁ। আমাৰ ধুন ডাঙৰ হ'ল, তাকে আজি ধুৱা বিয়াখন হৈছিল, তাকে ভিডিঅ'টো কৰিলোঁ আৰু বাইদেউহঁতৰ ঘৰত। ইফালে ধুনক গা পা ধোৱা, গা ধোৱাখিনি দেখুওৱা নাই, কাৰণ ধৰ দেখাব নাপায় বোলে, সেইকাৰণে নেদেখালোঁ। ইফালে ধুনক সজাই আছে, কিন্তু আমাৰ মামীয়াক এইফালে গাঁৱৰ মানুহ আহি গৈছে। ভিডিঅ'টো শেষ কৰি চাই দিবি। ইফালে চাহ দিয়াত ব্যস্ত, এইবিলাক চাহ দিয়াত ব্যস্ত। এইটো হৈছে চলি লোৱা পৰ্ব, ইফালে চলি লৈ আছে, এইটো হৈছে বৰমাক, সিহঁতৰ বৰমাকটো আমাৰ ধুনৰ বৰমাক হৈ তাকে চলি লৈ আছে আৰু। এইটো হৈছে আমাৰ মামীয়াকে এইবাৰ চলি লৈছি, মই বোলে একো ল'ব নাপায় কিবা কাৰণত ধৰি, সেইকাৰণে মই লোৱা নাই। এইফালে এইটো আমাৰ আইতাক, নিজৰ আইতাকটো আমাৰ হৈছে মাটো, মায়ে চলি লৈ আছে এতিয়া, নাতিনাকক মায়ে ধৰিছি। এইগিলা পালাত পড়ছে আমার এখন হই রে বঢ়িয়া বঢ়িয়া হয়েছি। হে হরি প্রভু কৃষ্ণ জগন্নাথ প্রেমানন্দে। আজি ভিডিঅ'টো ইমানেই, ধুনৰ বিয়াখন দেখালোঁ, ধুৱেনীখন পিছে পৰে ভাল বিয়া পাতিলি দেখাম বাৰু। বাই বাই।